আপুনি যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব দা পাৰ্থ ওকে তাৰিখ 20 এপ্ৰিল বৃহস্পতিবাৰ অসম আৰু অৰুণাচলৰ বাবে ঐতিহাসিক দিন আছিল কিয়নো এই দিনটো দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিন ধৰি সমাধান নোহোৱাকৈ থকা সীমা সমস্যাৰ অন্ত পেলাই এখন বুজাবুজি চুক্তি স্বাক্ষৰৰ জৰিয়তে আৰু ইয়াত উপস্থিত আছিল আমাৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু এই চুক্তিখনত স্বাক্ষৰ কৰে দুয়োখন ৰাজ্যৰ বাবে ইয়া সীমান্তৰত বা কৰা লোকৰ বাবে ভাল কথা ইয়া যেহেতু দুয়োখন ৰাজ্যৰ মাজত 50 বছৰ ধৰি থকা খামখিয়ালিৰ অন্ত পৰিল বুলি ধাৰণা হৈছিল আপুনি সুধিব হৈছিল মানে আৰু কিবা জঞ্জাল লাগিল নেকি আমাৰ অসম আৰু অৰুণাচলৰ মাজত 800 কিলোমিটাৰ দীঘল সীমা জড়িত হৈ আছে আৰু এই 800 কিলোমিটাৰ দীঘল সীমান্তৰত 123খন গাঁও পৰে যেহেতু দুয়োখন ৰাজ্যৰ মাজত হৈ যোৱা সীমাক লৈ বুজাবুজি চুক্তিখনক লৈ দুয়োখন ৰাজ্যৰ জনসাধাৰণে সমাধানৰ আশা এটা লৈ ল'ব বুলি ভবা হৈছিল কিন্তু চুক্তিপত্ৰ হৈ যোৱা 24 ঘণ্টা নহওঁতে সীমান্তত গুলি ফুটাই পুনৰ আৰম্ভ হয় অৰুণাচলী দুৰ্বৃত্তৰ উৎভণ্ডালি লখিমপুৰ জিলাৰ সীমান্তৰ ৰঙাকাকৈ বুলি এটা বনাঞ্চলত গছ-গছনি কাটি অৰুণাচলৰ মানুহ যুদ্ধ মনোভাৱৰ ৰূপ লৈ থকা দেখা দিয়ে আৰু লখিমপুৰ প্ৰশাসনে স্থাপন কৰা বন সুৰক্ষা শিবিৰটোকো অৰুণাচলৰ সেই মানুহবোৰে দখল কৰে কিন্তু এইখিনিতেও শেষ নহ'ল অৰুণাচলৰ সেই মানুহবোৰ কাকৈ বনাঞ্চলত সিহঁত নিজৰ নিৰীক্ষণ শিবিৰ এটা স্থাপন কৰে আৰু ইয়াৰ উপৰি কাকৈ বনাঞ্চল পাৰ হৈ সিহঁতবোৰ এটা সীমা বান্ধি দিয়ে তেতিয়াহ'লে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বাক্ষৰ কৰা চুক্তিখনৰ কোনো মূল্য নাথাকিলে এইটো ভিডিঅ' মই এটা বাতৰি কাকতত পোৱা বাতৰিৰ পৰা বনাই আছোঁ বাতৰিটোত প্ৰকাশ পোৱা মতে অসমৰ গহপুৰতো অসমৰ 15 কিলোমিটাৰ জুৰি পোষ্টাৰিং কৰি অৰুণাচলীয়ে গাঁও খালী কৰিবলৈ ভাবুকি দিয়ে ভাবিছক সেই গাঁওবাসীসকলৰ কেনেকুৱা হোৱা লাগিব আৰু বাস্তৱত সেয়াই হৈছে পিছত অসমৰ ফালৰ আৰক্ষী গৈ সেই পোষ্টাৰবোৰ শব্দ কৰে চোৱা এই ক্ষেত্ৰত আপুনি এইটো ক'ব পাৰে আমাৰ আৰক্ষীবোৰ এইবোৰ হৈ যোৱাৰ পিছতো কিয় একো কৰিব নোৱাৰে চোৱা এই ক্ষেত্ৰত আমি বৰ কিছু বুজি পোৱাটো ভাল যেনেকৈ কেইদিনৰ আগত অসম আৰু মেঘালয়ৰ বৰ্ডাৰত ফৰেষ্ট অফিচাৰ মাজত ফায়াৰিঙৰ এটা কাণ্ড হৈ পৰিছিল বহুত বেয়া কাণ্ড হৈ পৰিছিল এইটো আৰু এনেবোৰ কাণ্ডৰ বাবদ অৰুণাচলৰ জনসাধাৰণ আৰু অসমৰ জনসাধাৰণৰ মাজত ৰিলেশ্যনৰ এটা বেয়া প্ৰভাৱ পৰা দেখা যায় যিহেতু ছ'চিয়েল মিডিয়াত বহুতো এনেবোৰ কমেণ্ট দেখা পোৱা গৈছিল এয়া বহুত বেয়া কথা আমি বৰ এনেবোৰ কমেণ্টৰ পৰা আঁতৰত থাকিব লাগে অ'কে আৰু মেইন কথাটো হ'ল যিটো অসম আৰু অৰুণাচলৰ মাজত চলি আছে এখন ৰাজ্যৰ চৰকাৰে আন এখন ৰাজ্যৰ চুক্তিত মান্তি হ'ব পৰা নাই সিহঁতো নহয় দুয়োখন ৰাজ্যৰ মাজত স্বাক্ষৰ হৈ গৈছে কিন্তু এনেবোৰ জঞ্জাল লগোৱা কাম কেইজনমান উৎভণ্ডালি কৰা দুৰ্বৃত্তৰ ক্ষেত্ৰতে হয় আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছতেই ভৌগোলিক সাংস্কৃতিক কেন্দ্ৰ কৰি অসমৰ পৰা 4খন ৰাজ্য স্থাপন কৰে সেই ৰাজ্যবোৰ অৰুণাচল নাগালেণ্ড মেঘালয় আৰু মিজোৰাম মাজতে থাকিল আমাৰ অসমখন মই বহুত বিচাৰিলোঁ পূৰ্বতে এইসমূহ ৰাজ্যৰ লগত সীমাৰ চুক্তিপত্ৰ হৈছিল নেকি বাট মই নাপালোঁ হ'ব পাৰে মই কথাটো এই কাৰণে ক'লোঁ কেৱল যে অৰুণাচলৰ সৈতে অসমৰ সীমা বিবাদ চলি আছে সেয়া নহয় নাগালেণ্ড মেঘালয় মিজোৰাম এই ৰাজ্যবোৰৰ লগতো অসমৰ সীমা বিবাদ চলি আছে অ'কে আশা কৰোঁ কেন্দ্ৰ চৰকাৰ এই ক্ষেত্ৰত গুৰুত্ব দি সমস্যাবোৰ সমাধান কৰে অলৰাইট ভিডিঅ'টো মই এইখিনিতে শেষ কৰিম আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব দা পাৰ্থ থেংক ইউ ফৰ ৱাচিং হেভ এ গুড ডে